নমস্কাৰ মোৰ আন এটা ভিডিঅ' আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' সৈতে আৰু বহুত মানুহ ভাবিব পাৰে যে মই ব্লগৰ কাম এৰি দিলোঁ বন্ধ কৰি দিলোঁ নহয় মই ব্লগৰ কাম বন্ধ কৰি দিয়া নাইকিয়া অলপ ভিডিঅ' দিব পৰা নাছিলোঁ মই মানে এডিটিং কৰিবলৈ অলপ ভালকৈ মানে এডিটিঙৰ কিবা দিগদাৰি হৈ গৈছিলোঁ মোৰ মানে খেলত আৰু মোবাইলৰ ষ্ট'ৰেজ ফুল হৈ গৈছিলে তো তাৰে মই অলপ কাম কৰিলোঁ আৰু বহুত মোবাইল ল'ম বুলি মোবাইল লৈছোঁ নেকি এনেকৈ ক'ব পাৰে নহয় মোবাইল লোৱা নাইকিয়া খালি মোবাইলৰ ষ্ট'ৰেজ অলপ কমালোঁ আৰু নেক্সট ভিডিঅ' এইটোৱে আৰু বহুত দিন মূৰতে এটা ভিডিঅ' দিছোঁ মানে এইটো ভিডিঅ'টো 2 সপ্তাহ পিছত এটা ভিডিঅ' দিছোঁ কাৰণ সময়ো নাপাওঁ আৰু ভিডিঅ' কিহৰ ওপৰত বনাম তাৰ কণ্টেণ্ট নাপাওঁ আৰু আজিও এনেকৈ এটা ভিডিঅ' সৈতে আপোনালোকৰ ওচৰলৈ আনিলোঁ আৰু অলপ চুলি কাটিটো দেখিছেনে চুলিখন মানে বহুত ডাঙৰ হৈ গৈছিলে আজি অকণমান সৰু কৰিলোঁ চাইডবোৰত কেনেকুৱা লাগিছে এতিয়াতো আপোনালোকে কমেণ্ট কৰি ক'বচোন এতিয়া বহি আছোঁ বাহিৰতে গৰম বহুত অধিক গৰম পৰিছে আমাৰ অসমত টেঙাঘাটত সকলোতে মানে 40 গৈছে 34 37লৈকে গৈছে ইমানো আৰু বেছি নকওঁ বেছি নাই হোৱা ইয়াত আৰু বহুত জেগাতো বহুত বেছিয়ে পৰিছে আমাৰ ইয়াৰ পৰা বেছি আমি ইমানতে সহ্য কৰিব নোৱাৰিছোঁ কি ক'বা আৰু আপোনালোকে কেনেকুৱা আছে বাৰু মোক কমেণ্ট কৰিব বহুত দিনৰ পিছতে এটা ভিডিঅ' মই পাতিছোঁ নহ'লে ক'ত দিয়াই নাই প্ৰথম আমৰ ভিডিঅ' আছিল নাপাই এতিয়া এইটো ভিডিঅ' বহুত দিন এৰি ভিডিঅ' বনাইছোঁ মই আৰু কিহৰ ওপৰত বনাম এইটো নাই জানে আপোনালোকে প্লিজ মোক মানে কমেণ্ট কৰিবচোন কিহৰ ওপৰত বনালে ভাল হ'ব আৰু কি কয় আৰু বহি আছোঁ এইটো চাই বহুবাৰে সদায় বৰষুণ দিয়ে দিনত এতিয়াও অলপ বৰষুণ দিছিলে ৰখিলে আৰু ৰ'দ ওলাই আছে পুৰা কাৰকাৰী ৰ'দ ওলাই আছে আৰু এতিয়া মই বেৰেণ্ডাত বহি আছোঁ কি ক'ব বাৰু কিমান ঘৰৰ ভিতৰত থাকি মোবাইল টিপি নিজৰ ব্লগৰে ছাবস্ক্ৰাইবাৰ বাঢ়ে নাবাঢ়ে ইমানতে আছে এইটো গাইজ মই যাওঁ এতিয়া মানে টিউশ্যন যাওঁ মানে টিউশ্যন কৰিকৈ আহোঁ মানে স্কুলত টিউশ্যন নহয় এইটো আৰু নিজৰ টিউশ্যন কিবা এটা এইটো মানে টিউশ্যন হয় যাওঁ তাতে আৰু এইফালে চাৱা গৈ আছোঁ মই আৰু নাহিত গৈ আছে তো এইটো কলেজৰ টিউশ্যনে ক'ব গ'লে নহয় আৰু এইফালে যাওঁ এতিয়া শুবলৈ গৈছোঁ মই অথনি ভিডিঅ' কৰিবলৈ পাহৰি গ'ল মানে মই কেইটা বজাৰ কৰিলোঁ মানে মোৰ চেণ্ডেল ভাঙি গ'ল আৰু কলেজ পিন্ধিবলৈ চেণ্ডেল নাইকিয়া তো টিউশ্যন যাবলৈ কাকাৰ চেণ্ডেলে পিন্ধি আছিলোঁ ইমান কেইদিন আৰু ঈদো আহি আছে তো তাৰ কাৰণে চেণ্ডেল লাগিব তো কি চেণ্ডেল লৈছোঁ দেখাইছোঁ আপোনাক এইটো চাই লোৱা গাইছ এখন মোৰ চেণ্ডেল হয় এখন ভাইটিৰ চেণ্ডেল হয় তো ঈদৰ বজাৰ ক'ব গ'লে দুটাই আছে খালি চেণ্ডেলে ল'লোঁ তো অহা 2 দিনৰ পিছত ঈদ আছেই আৰু কি কৈছে যে আপোনালোকৰ ওচৰলৈ আৰু মোৰ নাছিলে যে সেইকাৰণে মই এইটো ল'ব পৰিলে হয় তো দামটো ঠিকমান পৰিছে আৰু 400-500 ভিতৰত পৰিছে 600-500 ভিতৰত তো এইটো ল'লোঁ আৰু আপোনালোকৰ তাত ভিডিঅ' কৰিব মানে মই পাহৰিয়ে গ'লোঁ মই একদম মনত নাথাকিলে তেতিয়া ভিডিঅ' কৰিলোঁ আৰু আঁঠুৱা লগাই এতিয়া শুবলৈ গৈছিলোঁ ভাবিলোঁ ভিডিঅ'টো দিয়ে বনাই নহ'লে আকৌ ৰাতিপুৱা থাকি যাব কাইলৈ ঈদৰ পিছদিনা হ'ব তাৰো থাকি যাব তো চাই থাকিব মোৰ ভিডিঅ'খন ভাল লাগিছিল লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আকৌ এনেকৈ ঈদৰ দিনাই লগ পাম ভাবিছোঁ আৰু কি কণ্টেণ্ট লৈ আহিম এইটো আপোনালোকে ক'লেই নহয় তো সোনকালে আপোনালোকৰ ওচৰলৈ লগ পাম